আমাৰ বসুমতাৰী দেৱে যিখিনি কৰ্মকৰ্তাবিলাক ৰাখিছে তেওঁলোকৰ বেহে ব্যৱহাৰ আমাৰ মানুহ গ'লে অথনি অলপ শুনিবলৈ পালোঁ আমাৰ মানুহ গ'লে মাত নিদিয়ে আমাৰ মানুহৰ লগত কোনো আলোচনা নহয়। ইউডিএফ জন্মৰ পৰাই এতিয়ালৈ UPPL-লৈ মই জিলাৰ উপসভাপতি হিচাপে কৰ্মৰত আছিলোঁ, কিন্তু বহুত বস্তু দেখা পালোঁ। বিগত ইলেকশ্যন আমি দুয়োটা ইলেকশ্যন আমি ভালদৰে অতিবাহিত কৰিছিলোঁ। বহুত কষ্টৰ মাজেৰে আমি তেখেতসকলক ভাল এটা চৰকাৰ হ'ব বুলি ভাবি ইফালে উঠাই দিছিলোঁ, কিন্তু মাজত যি দেখা পালোঁ আমাৰ বিশেষকৈ ওদালগুৰি সমষ্টিত হয় উন্নয়ন কিছু হোৱা দেখা গৈছে যদিও সেই উন্নয়ন একো উন্নয়ন নহয়। তাৰপিছত উন্নয়নৰ নামত তেখেতসকলে যিটো আমাৰ বসুমতাৰী দেৱে যিখিনি কৰ্মকৰ্তাবিলাক ৰাখিছে তেওঁলোকৰ বেহে ব্যৱহাৰ আমাৰ মানুহ গ'লে অথনি অলপ শুনিবলৈ পালোঁ আমাৰ মানুহ গ'লে মাত নিদিয়ে আমাৰ মানুহৰ লগত কোনো আলোচনা নহয়। ভাল কথা এটা ক'ৰবাত বিপদে আপদে মানুহ যাব পাৰে, ক'ৰবাত বৰ্ডাৰ এৰিয়াবিলাকত হাতীৰ এফেক্ট হৈ থাকে, এইবিলাকৰ কথা আলোচনা কৰিব যাব পাৰে, তাতো সময় নিদিয়ে। এইবিলাক বিভিন্ন আচাৰ ব্যৱহাৰ একেবাৰে ভাল নোহোৱাৰ কাৰণে তেওঁৰ যিখিনি কৰ্মকৰ্তা আছে আটাইবোৰ কৰ্মকৰ্তাবিলাকৰ আচাৰ ব্যৱহাৰ একেবাৰে ভাল নহয়। কাৰো লগত ভাল সম্বন্ধ ৰাখি পেলাই কথা পাতিব নাজানে, কোনজন বয়োজ্যেষ্ঠ কোন সৰু তাকো চিনি নোপোৱাৰ কাৰণে মনত এটা বেজাৰ লাগি মই পোনতেও BPF জন্মলগ্নত আমাৰ ৰিয়ান দৈমাৰী দেৱক MLA পদত অধিষ্ঠ কৰাৰ সময়তো মই বিশেষভাৱে লাগিছিলোঁ আৰু এই ফুলবাৰী অঞ্চলত আহিফালে এওঁলোকক যোগদানত মই আশা আগবঢ়াই নিছিলোঁ। সেইকাৰণে বহু কথা চিন্তা কৰি যে ভৱিষ্যতৰ কাৰণে এই মাটিবাৰী বিশেষকৈ সংক্ৰান্ত ৰাতি হ'লে শুনা পাওঁ, মোবাইলত ফোন যোগে আহে, ইয়াতে জৰীপ হ'ল তাতে জৰীপ হ'ল। যদিহে মাটিবাৰীৰ ক্ষেত্ৰত আমাৰ গোৰ্খা সমাজ য'ত বহি আছে তেখেতসকলৰ ঠাইত যদি এনেধৰণৰ অত্যাচাৰ চলে তেতিয়াহ'লে গোৰ্খা সমাজও মনে মনে নাথাকিব। ইয়াৰ বিষয় লৈ ফালে BPF চৰকাৰে প্ৰথমতে ব্যৱস্থা গ্ৰহণ কৰি দিব বুলি আশা কৰিলোঁ। যদিহে আমাৰ গোৰ্খা সমাজবিলাকৰ লগত তেওঁলোকে হেতালি খেলি থাকে তেতিয়াহ'লে পুনৰাই আগন্তুক ইলেকশ্যনবিলাকত আমি আকৌ পৰিৱৰ্তন বাধ্য হ'ব পাৰোঁ, যাতে আমাক ভালদৰে চলাই নিব তাৰ বাবে মই আশা কৰি এইখিনিয়ে ক'লোঁ।